নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ ইউটিউব চেনেলৰ নতুন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে আকৌ স্বাগতম জনাইছোঁ। আজি এঘৰ বেলেগ মানুহৰ ঘৰত আহিছোঁ নৰা চিগা খাবলৈ কাৰণে। আহকচোন আপোনালোকক দেখাই দিওঁ আমি নৰা চিগা কেনেকৈ খাওঁনো। যিদিনা ধান কাটি শেষ হ'ব আমাৰ গাঁৱত সকলো মানুহৰ ঘৰতে নৰা চিগা খোৱা হয়। মানে যিসকল দাৱনীয়ে ধান কাটি শেষ কৰে তেওঁলোকক ভাত এসাঁজ খোৱাকৈ নৰা চিগা খোৱা বুলি হয়। আজি মোৰ লগৰজনীৰ ঘৰত নৰা চিগা খোৱা, গতিকে সিহঁতৰ ঘৰলৈ আহিলোঁ আৰু তাইৰ ছোৱালীজনীয়ে কিবা এটা কয় বোলে। আহকচোন আপোনালোককো শুনাওঁ। মেজি জ্বলোৱাখিনি মাতিছে আৰু আপোনালোকে আহিব, দিদি আহিব, আপোনালোকে ভাত খাইও যাব দেই। আপোনালোকে লাইক ছাবস্ক্ৰাইব কৰি দিবি। আমাৰ পৰীৰ কথাবোৰ শুনিছেনে বাৰু? কিমান ধুনীয়াকৈ তাই কথা ক'ব পাৰে। যিবিলাক কথা ডাঙৰ মানুহে ক'ব নোৱাৰে, কিন্তু তাই অকণমান শুনিলে দেখিলে আয়ত্ব কৰি লয়। এফালে মাকে কাটি আছে হাঁহ, ৰান্ধিবৰ কাৰণে হাঁহ কাটি মাংস উলিয়াই দিলে বনাবলৈ কাৰণে। এয়া চাওক, সকলো ধৰণৰ আলু মছলা মা মছলা সকলো যোগাৰ কৰি লৈ কেৰাহীত তেল দি মই ল'লোঁ মাংস বনাবৰ কাৰণে। ঘৰতে পোহা হাঁহ আৰু আঘোণমহীয়া হাঁহৰ মাংস কিমান ধুনীয়া সোৱাদ হয়, নহয়নে বাৰু? যিসকলে হাঁহৰ মাংস ভাল পায় তেওঁলোকে জানে হাঁহৰ মাংস আঘোণ মাহত সোৱাদ কেনেকুৱা। ইফালে ল'লোঁ ডিম বইল কৰি, কাৰণ ডিমৰো এখন বনাবলৈ দিলে। ডিম বইল কৰি বাকলি গুচাই ল'লোঁ আৰু ল'লোঁ তাতে আলু বইল কৰি ল'লোঁ। ডিমৰ লগতে দিব লাগিছিল কিন্তু দিয়া নহ'লে। এইফালে পিঁয়াজ আৰু বিলাহীও কাটি ল'লোঁ। ফালে ডিমখিনি লৈছোঁ মই অকণমান আগ এটা দি লৈছোঁ চুৰি এখনে, তাত যাতে তেল মছলা সোমাই যায় ভিতৰলৈ। এইফালে ডিমখিনিও মই আমলেট কৰি ল'লোঁ আৰু ডিমৰ অকণমান জোল নিচিনা বনাম কাৰণে পিঁয়াজখিনি ভাজি লৈ তাতে মই বিলাহীও ভাজি ল'লোঁ একেলগে। এইফালে বিলাহী সিজি অহাৰ লগে লগে তাতে মই সকলো আলু মা মছলা সকলো দি অকণমান জোল টাইপৰ বনাই পেলালোঁ ডিমৰ জোলখিনি। আৰু ভাত হৈ গ'ল খাবলৈ, সকলোৱে খাবলৈ বহিলোঁ। সকলোৱে এসাঁজ দেখা শুনাকৈ খাবলৈ পালে মনটোও ভাল লাগে, নহয়নে বাৰু? আৰু সকলো ধানো কাটি শেষ হ'ল, গতিকে সকলোৱে দেখা শুনাকৈ এসাঁজ খালোঁ। এইফালে ভাত খাই শেষ হ'ল, সকলোৱে বহি তামোল চালি খাই ঘৰলৈ আহিবলৈ হৈ আহিছে। গতিকে তামোল চালি খাই কৰি লৈ অকণমান কথা পাতিছোঁ, কাৰণ ভাত খাই অকণমান বহিবলৈ লাগে। ৰাতিও হৈ আহিল, ঘৰলৈ আহিবলৈ কাৰণে সকলোৱে সাজু হ'লোঁ। আকৌ পৰিয়ে জেদত লাগিছে, তাই বোলে আকৌ কিবা এটা কয়। আহক আপোনালোকক শুনাই দিওঁ। হেল্ল' গাইজ, আজি আমি বহুত ধুনীয়া গাঁও এখনত আহিছোঁ আৰু আপোনালোকে চাই যাওক কি কৰি আছোঁ কি নাই কৰা দেই। আমি খানা খাব আহিছোঁ, কৈ দিয়া। আমি খানা খাব আহিছোঁ আৰু ইয়াত জুই বুই চব জ্বলাইছোঁ, ঠাণ্ডাও হৈ আছে। আৰু আপোনালোকে এইবিলাক দেখা পাইছে, কিন্তু ৰাতি হৈ আছে ঘৰৰ বাহিৰত হ'লেও কৈছোঁ, মানে ভিডিঅ'টো বনাইছোঁ আৰু মই কি মাংস চাংস চব খাম। আপোনালোকে ভিডিঅ'টো চাই যাব কি কৰি আছোঁ দেই। আপোনালোকে ভিডিঅ' ভাল লাগিলে নে বেয়া লাগিলে নে কৈ যাব। জুইটো জ্বলোৱাটো ভাল হৈছে নে বেয়া হৈছে কৈ যাব। ঠাণ্ডা দিন জুই পুৱাই আছোঁ আমি। ঠাণ্ডা দিন আমি জুই ফুৱাই আছোঁ আৰু এনেও ৰাতি হৈ আছে। ৰাতিৰ ভিতৰত 12টা বজাততো এনেও ভূত আহে, আপোনালোকেতো গম পায়।